কেইজনমান যুৱক যুৱতীয়ে প্ৰাণ দিলে কুকুৰক। অৱশেষত কোনোমতে উদ্ধাৰ সেই কুকুৰটো। সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ'ৰ উৎস বিচাৰি বৰপেটা পালেগৈ কেইবাগৰাকীও যুৱক যুৱতী। একাংশৰ কেনে নিকৃষ্ট কাণ্ড মন কৰকচোন। পথৰুৱাই কুকুৰ দেখিলেই লেইলেই চেই চেই কৰা একাংশ লোকৰ এই অমানৱীয় কাণ্ড। আমি একো নকওঁ, দৃশ্য চাওক। প্ৰভু ভক্তক অকথ্য নিৰ্যাতন। মূৰত সোমাই পৰা টেমাটোৰ সৈতে অসহায়ভাৱে কুকুৰটোৱে দৌৰি ফুৰিছে চৌদিশে। কিজানি কোনোবাই সহায় কৰেই বা। ঘণ্টাৰ পাছত ঘণ্টা পাৰ হৈছে, কিন্তু নাই, এজনো লোকে কুকুৰটোক সহায় কৰিবলৈ সক্ষম নহ'ল। তেনে অসহায় মুহূৰ্তৰ এটা দৃশ্য কোনো প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হৈছিল। তাৰ পাছতেই মোবাইলে বিয়পিল ভিডিঅ'। অৱশেষত আগবাঢ়ি আহিল স্বেচ্ছাসেৱী সংগঠনৰ মানৱ দৰদী যুৱক যুৱতী। বহু চেষ্টাৰ অন্তত সুকলমে উদ্ধাৰ কৰিলে কুকুৰটো। কোনোমতে উশাহটো ঘূৰাই পাই আনন্দত আত্মহাৰা হৈ ঢপলিয়াই তৎ পোৱা নাই কুকুৰটোৱে। এয়াই প্ৰভুৰ প্ৰতি থকা একাংশৰ মৰম। নিউজ ডেস্ক, এনি ফাইবাৰ।